হে দোস্ত আজি মই মোবাইল এটা কিনিলো মোবাইলটো নাই মোবাইলটো ক'ত আজি মই মোবাইল এটা কিনিলো এই মোবাইলটো চাম এতিয়া ৰ'বা মোবাইলটো দেখাই দিছোঁ এনেকৈ কৰিব লাগিব এইটো মোবাইল কিনিলোঁ দেখিছা এইটো মোবাইল কিনিলোঁ আৰু এতিয়া মই ভিডিঅ' এটা বনাই আছোঁ চাব ৰ'ব এইটো কিহত আছিলে এইটো উলিয়াব লাগিব ইয়াতে আছে বক্সটো আনবক্সিং কৰিম এতিয়া আনবক্সিং কৰিবলৈ একো নাই অকল হোণ্ডা বক্সটো আছে এইটো বক্সটো চাওক বক্সটো দেখাম কেনেকৈ এতিয়া মই এইটো কেনেকৈ কৰিব লাগে এইটো বক্স ইনফিনিক্স হট 30i হট ভেৰি হট 30i তাৰপিছত ইয়াত আছে আপোনাৰ এই ধৰিবলৈ ৰ এতিয়া চাব ইয়াত আছে চাওক ভেৰি হট 30 ইয়াত আছে তোমাৰ এইটো 50 MP dual AI camera and you up to 16 GB RAM 500 mAh battery and 33G37 octa-core মানে এইটো অক্টা-কোৰটো কি প্ৰচেছৰ আছে হা তাৰপিছত আছে 16.76 cm আপোনাৰ HDMI++ ছাইড মাউণ্টেড কিবা কিবি আছে আৰু তোমাৰ এইটো কাৰ্ড আছে 128 GB ROM আছে এণ্ড প্লাছ 16 GB RAM আছে একেবাৰে সস্তা দামত আপোনাৰ ইনফিনিক্সে আনিছে এটা হট 30i আছে কি বুলি কয় এইটো মোবাইল আনিছে তোমাৰ দামটো হ'ল 9,700 টকা 9,700 টকাত তোমাৰ এক্সট্ৰা এখন আহে কি বুলি কয় এখন মেনুৱেল আপোনাৰ টেম্পাৰ এখন লগাই দিয়া হয় এনেই দামটো দিয়া আছে 11,999 টকা আৰু এইটো গোটেই খুলি শেষ কৰিলোঁ আচল বস্তুটো মই ভিডিঅ' কৰি আছোঁ এতিয়া আৰু ইয়াত একোৱেই নাই চাৰ্জাৰডাল দিয়া আছে চাৰ্জাৰডাল ক'ত গ'ল আপোনাৰ চাৰ্জাৰ বেগত সোমাই আছে চাৰ্জাৰডাল গ'ল নাই চাৰ্জাৰ গ'ল একদম এতিয়া এই হট 30টো আনবক্সিং কৰি দিলোঁ আৰু কি বুলি ক'ম এইটো ৱাৰেণ্টি দিয়া আছে ৱাৰেণ্টি অনলি ইন ইণ্ডিয়া দিয়া আছে মেড ইন ইণ্ডিয়াৰ মাল হয় এইটো এতিয়া আমি এতিয়া পাৰ দেখাব লাগে আৰু এইটো হ'ল আমাৰ মালিকটো চাওক হাইজনী মালিক কৰি মানুহটো সেই বহি আছে এইজনী সেইজনী হৈছে গাড়ী মালিক আৰু আমি এইটো মই আছোঁ এতিয়া মই অলপ জকাৰ টাইম আমাৰ সৰু সুৰা মোবাইল আছে আমাৰো মোবাইল দামী মোবাইল চাব নেকি এইটো চাওক ৰিয়েলমি নাৰ্জো 30A 9,499 টকা আৰু ইয়াত আছে 64 GB ROM আৰু 4 GB RAM দৰকাৰ হ'লে আপোনালোকে লৈ ল'ব পাৰে এইটো বেছি নহয় 9,499 টকা প্লাছ যদি আপুনি লগাই বেক কভাৰখন লগাই আপোনাৰ এইখন 150 টকা 140 টকা 10 টকাটো আপোনাৰ সেইটো অফাৰ দিছে আৰু আগফালে যদি টেম্পাৰখন লগাব বিচাৰে 100 টকাত আপোনাৰ প্লেইন টেম্পাৰখন পাব যদি কালাৰিং টেম্পাৰ লগাই তেনেহ'লে 150 পৰা 200 টকাৰ ভিতৰত আপোনাৰ পৰি যাব মুঠতে 10,000 টকা আপুনি এটা 10,000 টকাত পাই যাব আকৌ যদি ৰিচাৰ্জ কৰিব বিচাৰে তেনেহ'লে 239 টকা কৰিলে আপোনাৰ এয়াৰটেল বা জিঅ'ৰ আপুনি ৰিচাৰ্জ পাই যাব আৰু মুঠতে চব মিলাই 10,500 টকা আপোনাৰ খৰচ হ'ব আৰু 10,500 টকাত আপুনি ধুনীয়া মোবাইল এটা হেল্ল' কৰিব আপুনি কাৰ লগত কথা পাতে গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতে আপুনি মিটিং ৰুমৰ লগত কথা পাতে বা আপোনাৰ কোনোবা যদি কথা পাতে ৰং নাম্বাৰ যদি লগাব বিচাৰে তেনেহ'লে ধুনীয়াকৈ আপুনি এনেকৈ যাব আৰু ৰং নাম্বাৰ লগাব পাৰে গতিকে মোবাইল এটা লৈ লওক চবে মোবাইল লৈ লওক আৰু কিবা কিবি ধুনীয়া ধুনীয়া মনোৰঞ্জনৰ ধেৰ বস্তু আছে সেইবিলাক আপোনালোক চাই উপভোগ কৰক আৰু আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ ইমানতে ৰ'ব তাৰ আগতে কথা এটা আছে তাৰ আগতে যদি ভিডিঅ'টো ভাল লাগিছে অলপ হাঁহি উঠিছে তেনেহ'লে ধুনীয়াকৈ আপোনাৰ ছাবস্ক্ৰাইব বটনটো টিপি দিব আৰু বেল আইকনটো দবাই দিব যাতে পৰৱৰ্তী ভিডিঅ'বোৰ আহে ধন্যবাদ।